এয়া চাহৰ খেতি আজি এয়া 2 নম্বৰ ব্লকটো আৰম্ভ কৰিছো গাইজ এয়া চাওক এই বম ব্লক এই চাহৰ খেতি ডুমনি বাগানৰ চুৱে ধৰক চাওক এইবিলাক চব চাহ এই ধুনীয়া চাহ এইয়া ডুমনি চাহ বাগিছো ইংৰাজৰ দিনতে মানে ইংৰাজ যেতিয়া আছিল এই ভাৰতবৰ্ষৰ এই স্বাধীন নোহোৱাৰ আগতে আৰু এই তেতিয়া মানে এই চাহ বাগানখন স্থাপিত কৰিছিল ব্ৰিটিছৰ দিনত এই ইংৰাজী মানুহে বনাইছিল এই চাহ বাগান এই বম বাগান দে শিখৰ খাই আছোঁ ভাগাৰো লাগছি দাউৰি আহিছোঁ এই চাওক কি ধুনীয়া ধুনীয়া এয়া মোৰ লগৰ আছে নিকু এই মুতি আছে মূত্ৰ বিসৰ্জন দি আছে এয়া চাওক গাইছ বম মুতছি ঘৰত পানী খাই আহিছিল এয়া চাওক এই মূত্ৰ চেইন মাৰছি মুতি কিনে এয়া নিকু এয়া এনে কৈছোঁ দে এইটো বেয়া নাপাব এয়া চাওক ধুনীয়া বাগান ধুনীয়া পৰিৱেশ এয়া প্ৰকৃতিৰ মাজত আছোঁ বম বিলীন একদম বম একদম আৰু কাই মাতে ধুনীয়া ধুনীয়া বাগান এই বাগানৰ বিষয়ে মই লাহেকৈ নেক্সট ভিডিঅ'ত দিম আপলোড কৰিব চেষ্টা কৰিম এই ধুনীয়া বাগান এই ডুমনিত আছে বাক্সা ডিষ্ট্ৰিক্টৰ ডুমনি ঠাইডোখৰ এই ডুমনি বাগানৰ আহক এই ইংৰাজৰ দিনৰে বাগান বহুত ধুনীয়া ধুনীয়া প্ৰায় 400-500 বিঘামানৰ বাগান হয় এইখন বহুত ডাঙৰ বিশাল বাগান একদম য'তে চাই ত'তে মাত্ৰ সেউজীয়া চাৰিওফালে সেউজীয়া এতিয়া বাৰু পাতবোৰ মৰহি গৈছে বৰ্তমান বৰষুণ চৰষুণ অহা নাই ন চ' আৰু এনেকুৱা এয়া মই আজি লেতেৰা চেতেৰা আহিছোঁ এয়া লম্পেণ্ট চম্পেণ্ট নাই ভৰি হাফ পেণ্ট পিন্ধি আহিছোঁ চেণ্ডেল এই বাজি আহিছোঁ মোৰ লগত নিকু আহিছে এনে লগত আৰু এইটো নিকু এনে হাই বুলি কয় একবাৰ নিকুৰ লগত আহিছোঁ তেতিয়া মুতি আছিলি এই মুতি থাকোঁতে কাৰণে বেয়া নাপাব একো নাই এইগিলা হৈয়ে থাকে আমাৰ যিহেতু আমি ক্ৰেজি ইউটিউবাৰ পাগলা এনেকৈ আৰু চ' আমি এতিয়া অলপ বেলেগত যাম আমি অকণমান দেৰিকৈ আপোনাক এই ডুমনি যোনটো চাহ ফেক্টৰী য'ত চাহ বনায় চাহ মানে মেনুফেকচাৰিং কৰে সেই ফেক্টৰীটোৰ লগত আপোনাক লৈ যাম সেই ফেক্টৰীটো আমি দুটা যাই আছোঁ বৰ্তমান সেয়া কোৱালিটি বেছি ভাল নহয় কম দামী মোবাইল কিন্তু মানুহটো ডাঙৰ দেই বিশাল মনৰ গৰাকী মই মোৰ এটা ইউটিউব চেনেল আছে মই তাত গান আপলোড কৰোঁ ৰেপ মিউজিক সেইটো চেনেল আপলোড কৰি আপোনালোকে চাব ৰেপাৰ বয় দীপংকৰ বুলি আছে আৰু এই চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি থ'ব সপোনৰ ডুমনি য'ত আপোনালোকে দেখিব ধুনীয়া ধুনীয়া প্ৰাকৃতিক সেউজীয়া পৰিৱেশ এয়া ডুমনি চাহ বাগিচা আৰু মই আহিছোঁ ইয়াত ব্লগ বনাবলৈ এয়া চাওক মই দীপাংকৰ এয়া ধুনীয়া বাগান এখন এইটো হ'ল চিনাৰী কি ধুনীয়া চাওক ৰাস্তা কি ধুনীয়াকৈ মৰম লগাই যাই থাকিব পাৰি এনেকৈ বুলি যাই থাক আৰামত এয়া কি ধুনীয়া এইটো ৰাস্তা এতিয়া শ্বুটিঙো কৰিব পাৰিব এই প্ৰায় এইবিলাক চাওক কি ধুনীয়া ধুনীয়া জেগা এই লোকেশ্যন ইয়াতে এইবিলাক ইয়াত মানে কি গান চান আপোনাৰ যি মন যায় তাকে কৰিব পাৰিব ভিডিঅ' চিডিঅ' শ্বুটিং কৰিব পাৰিব টেনশ্যন নাই ডুমনি চাহ বাগিচা প্ৰায় 400-500 মান হ'ব আৰু মাটি বিঘা এই বেছি হ'ব কিজানি একদম পাহাৰক কিন্তু লগা আছে এইটো নিকু আহিছে আমি ডুমনি বাগানখন বাই দিলোঁ এতিয়া আমি যাওঁ চাহ ফেক্টৰীলৈ এয়া বলক চাহ ফেক্টৰী চাহটো কেনেকৈ বনাই এয়া চাবলৈ যাম এয়া ড্ৰাইভিঙৰ আছে নিকু পানী দি আছে চাহ বাগিচাত এয়া ধুনীয়া এইখিনি পূৰা কোমল পাত ওলাই গৈছে এয়া পানী দি আছে চাহক এইখিনি পূৰা ধুনীয়া হৈছে চাহপাতখিনি এইখিনি মজা হৈছে ইবাৰখিনিত বাৰু একো দিয়া নাই তাৰ কাৰণে প্ৰায় মচি আৰু সেনে আৰু এই চাওক এয়া পানী অভাৱৰে মৰহি গৈছে এয়া চাহ বাগিচা ডুমনি চাহ বাগিচা এয়া চাওক আমি ব্লগ বনাব আহিছোঁ দীপাংকৰে এইটো হ'ল মই এয়া চাওক দীপাংকৰ এয়া আমি পাই গ'লোঁ ডুমনি কলঘৰ মানে য'ত চাহ মানে চাহখিনি হেৰি কৰে আৰু উৎপাদন কৰে মানে চাহখিনি বনায় এইটো এটা ইয়াত ভিতৰত মেচিন আছে এইটো হ'ল মেইন এইটোৱে মেচিন থকা ঘৰটো এয়া চাহ খুলি আছে তাৰমানে ইয়াত মানে কি চাহখিনি বনায় আৰু তাৰ পৰা ছিঙি আনে এইটো ডাঙৰ ফেক্টৰী হয় ইয়াতে মানে ব্ৰিটিছে স্থাপন কৰিছিলে ইয়াত মানে কি চাহ বনায় মানে তৈয়াৰ কৰে চাহপাতখিনি ছিঙি আনি কিনে ইয়াত মানে মেনুফেকচাৰিং কৰে পেকেট ছিষ্টেমত এয়া চাওক এইটোৱে কলঘৰ ডুমনি কলঘৰ পালোঁ আৰু ডুমনি কলঘৰ ইয়াত মানে ফেক্টৰী এইটো এই ফেক্টৰীটো চাব হ'ল চাহ ফেক্টৰী এইটোৱে হ'ল ডুমনি চাহ ফেক্টৰী এয়া চাহ গৰম পাংখা চলি আছে ইয়াত মানে কি চাহ সেই মেনুফেকচাৰিং কৰে চাহটো বনায় ইয়াতে এই ব্ৰিটিছে স্থাপন কৰিছিল এইবিলাক এই ধুনীয়া এইবিলাক পৰিৱেশ ভালে লাগে এইটো একদম পুৰণা ঘৰ মোটামুটি 50-60 বছৰ পুৰণি ঘৰ এইবিলাক কৰ্মচাৰীবিলাক থাকে আৰু এইগিলা এই গাড়ী এনে চাহপাত
চাপাৰ অনা গাড়ী আনা এইগিলা চাপাৰ অনা গাড়ী তাৰমানে এইগিলা ইয়াৰ পৰা ৰাস্তাটো আমি যাব নোৱাৰিলোঁ চ' গাড়ীখন ঘূৰি দিছোঁ এয়া নেক্সট ভালকৈ ভিডিঅ'গিলা কিছুমান ভিডিঅ'ত মানে ভালকৈ বকিম তাত মানে চাহপাত কেনেকৈ বনায় কি কৰে ক'ত কি কৰে এইবিলাক চব দেখুৱাম আজি এনে থুলমূল কয় এয়া মানে কি ফেক্টৰীটো দেখাই দিলোঁ চবে আহিব ডুমনি চাহ বাগিচা উপভোগ কৰিব ধুনীয়া এটা পৰিৱেশ নজনা কথা জানিব ব্ৰিটিছৰ বিষয়ে জানিব কেনেকৈ ক'ত কি কৰি আছিল ব্ৰিটিছে এইবিলাক ব্ৰিটিছৰ কিছুমান ঘৰো আছে য'ত মানে ব্ৰিটিছৰ মানুহবিলাকে বাস কৰিছিলে আগতে মানে স্বাধীন নোহোৱাৰ আগতে মানে ইয়াত ইংৰাজ আছিলে ইংৰাজে এই চাহ বাগিচাখন ষ্টাব্লিছ কৰিছিলে চ' এইটোৱে মেইন আৰু চাহ বাগিচা আপুনি চাহ বাগিচাৰ যোনটো চাহ বনোৱা উদ্যোগ সেইটোৱে হয় আহিব এয়া তুমি এইটো স্কুল আগৰ ইংৰাজৰ দিনতে চাহ এইবিলাক ঘৰ এই বম গাছডাল বহুত বছৰ পুৰণি বম ডাল এইগিলা বম পাত একদম এইবিলাক এই চাহ বাগিচা এখনৰ ফিল্ড ইয়াত ডাঙৰ দুৰ্গা পূজা হয় একদম ডাঙৰ ডুমনি বঙালী সম্প্ৰদায়ৰ মানুহবিলাকে পাতে য'ত ইয়াত চাহ বাগিচা ৰাতি বেছি বঙালীবিলাকে পাতে ইয়াত দুৰ্গা পূজা হয় ডাঙৰ লক্ষ্মী পূজা কিবা কিবি পূজা হয় আৰু ইমান নাজানো বাৰু চ' আগৰ ভিডিঅ'ত ভালকৈ বনাব চেষ্টা কৰিম এইখন বম ডাঙৰ ফিল্ড ইয়াত মানে ক্ৰিকেট ভলীবল ফুটবল চব প্ৰতিযোগিতা হৈ থাকে মাজে মাজে ইয়াত বাগান চাগান চব চাওক এইগিলা মানুহ চব এইগিলা মানুহৰ ঘৰ ইয়াত চব মানে চাহ জনগোষ্ঠীৰ মানুহ মানে চাহপাত ছিঙা মানুহে ইয়াত বাস কৰে ইয়াত থাকে নিজাববীয়াকৈ থাকে চব হৈ গৈছে ইয়াতে থাকে ইয়াতে মানে ইয়াতে কাম কৰে বাগিচাত এই বাগানত কাম কৰে কোনোবাই মেচিনত কাম কৰে এনেকুৱা এইবিলাক আৰু চব এই ফিল্ডে হয় আৰু এইবিলাক চব দেখিছেনে চব এইবিলাক বাগান বহুত ডাঙৰ বাগানখন আপোনালোকক কৈছিলে 500-600 বিঘামান বেছি হ'ব কিজানি 1000 বিঘা হৈ যাব পাৰে মই আন্দাজতে কৈছিলোঁ তো চাই লওক এয়া বাগান এয়া মানুহ যেনে আহি আছে এয়া ধুনীয়া পৰিৱেশ আৰু নেক্সট ভিডিঅ'ত কিবা বেলেগ দেখাবলৈ চেষ্টা কৰে এয়া আমি শেষ মুহূৰ্তত বিকলংগ শিখৰ পকেট খাই ঘৰলৈ বুলি উভতি যাবলৈ ওলাইছোঁ এয়া বিকলংগ শিখৰ বাই গাইছ